বন্ধুসকল bboys কিমানলৈকে পঢ়িছে আৰু বন্ধুসকল bboys প্ৰথম ভিডিঅটো কোনটো আৰু bboys দ্বিতীয় চেনেলটোৰ নাম কি এনেকুৱা ধৰণৰ 10টা bboys তথ্য অথবা ফ্যাক্ট এই ভিডিঅটোৰ জৰিয়তে আপোনালোকক জনাম যদি আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে এই ভিডিঅটো শেষলৈকে চাব আৰু যদি আপোনালোকে bboys বিগ ফ্যান তেনেহ'লে এই ভিডিঅটো লাইক কৰি দিব তো দেৰি নকৰি ভিডিঅটো ষ্টাৰ্ট কৰো ফ্যাক্ট নম্বৰ 1 bboys আপোনালোকে bboys বুলিহে জানে কিন্তু তেখেতৰ ৰিয়েল নেমটো হৈছে সঞ্জয় বড়ো ফ্যাক্ট নম্বৰ 2 bboys জন্ম হৈছিল আমাৰ অসমৰ বাক্সা জিলাৰ গড়েশ্বৰ গাঁৱত ফ্যাক্ট নম্বৰ 3 bboys প্ৰথম ভিডিঅটো হৈছে ভিডিঅ এডিটিং সাইট ইফেক্ট আৰু এই ভিডিঅটোত বৰ্তমান সময়ত 2.4 লাখ ভিউজ আছে ফ্যাক্ট নম্বৰ 4 bboys সেকেন্ড চেনেলটো হৈছে ষ্ট'ৰ আৰু এই চেনেলটোত বৰ্তমান সময়ত 41.9k সাবস্ক্ৰাইবাৰ আছে আৰু 25টা ভিডিঅ এই চেনেলটোত আপলোড কৰিছে ফ্যাক্ট নম্বৰ 5 bboys ইনষ্টাগ্ৰামত বৰ্তমান সময়ত 2,36,000 ফলোৱাৰ্ছ আছে ফ্যাক্ট নম্বৰ 6 bboys এই চেনেলটো bboys 12 জুন 2019 ত ক্ৰিয়েট কৰিছিল আৰু এই চেনেলটোত সৰ্বমুঠ ভিউজ এইখিনি ফ্যাক্ট নম্বৰ 7 bboys আমাৰ অসমৰ ক্ৰেজি ইউটিউবাৰ বুলি জনা যায় কাৰণ তেওঁৰ ভিডিঅ'বিলাকত আপুনি বেলেগতকৈ বেলেগ ক্ৰেজি সিনছবিলাক চাব পাৰিব ফ্যাক্ট নম্বৰ 8 bboys আপোনালোকে হিন্দী ভাষাত ভিডিঅ' বনোৱা দেখিছা কিন্তু তেখেতৰ মাতৃভাষা হৈছে বড়ো ফ্যাক্ট নম্বৰ 9 bboys নিজৰ ভিডিঅ'বিলাকত তেওঁৰ পৰিয়ালবোৰক কেতিয়াও নেদেখুৱায় কাৰণ কিয় হেতু নাজানো বাৰু কিন্তু তেখেতৰ পৰিয়ালত 4টা মেম্বাৰ আছে bboys ভায়েক আৰু তেওঁৰ মাক দেউতাক ফ্যাক্ট নম্বৰ 10 বন্ধুসকল আপোনালোকে জানেনে bboys কিমানলৈকে পঢ়িছে বন্ধুসকল bboys হায়াৰ সেকেন্ডাৰী পাছ কৰি ইউটিউবত ভিডিঅ' আপলোড কৰিছিল তো বন্ধুসকল এই ভিডিঅ'টো দেখিনে আছিল মই আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ বহুত ভাল লাগিল আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ওচৰত থকা বেল আইকনটো অল কৰি থব তো থ্যাঙ্কস ফৰ ওয়াচিং জয় অসম বাই বাই